নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মোৰ হাতৰ আখৰলৈ। ছাত্ৰ ছাত্ৰীসকল, আজি অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ প্ৰথমটো পাঠ আমাৰ ৰাজ্য অসম পাঠ্যৰ প্ৰশ্নাৱলী আলোচনা কৰিবলৈ বিচাৰিছোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো অকণো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাই যাবা আৰু প্ৰশ্ন উত্তৰসমূহ বহীত ধুনীয়াকৈ লিখি ল'বা। 1 নম্বৰত আছে একোটিকৈ বাক্যত উত্তৰ লিখা। ক নম্বৰ, অসমৰ প্ৰধান নদী দুখনৰ নাম কি? উত্তৰত লিখিবা ব্ৰহ্মপুত্ৰ আৰু বৰাক। খ নম্বৰ আছে প্ৰাগজ্যোতিষ ৰাজ্যৰ ৰাজধানীৰ নাম কি আছিল? উত্তৰ প্ৰাগজ্যোতিষপুৰ। গ নম্বৰ, উত্তৰ পূব সীমান্ত ৰেল সংমণ্ডলৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব গুৱাহাটীৰ মালিগাঁৱত। তাৰপিছত খ নম্বৰত আছে বৰ্তমান অসমত কেইখন জিলা আছে? উত্তৰ 34খন। ঙ নম্বৰত আছে বৰ্তমান অসমৰ ৰাজধানী ক'ত অৱস্থিত? উত্তৰ গুৱাহাটীৰ দিছপুৰত অৱস্থিত। তাৰপিছত 2 নম্বৰ প্ৰশ্ন, ৰাজ্য এখন কেনেকৈ গঠন কৰা হয়? উত্তৰ লিখিবা শাসনৰ সুবিধাৰ কাৰণে কেইবাখন জিলা লগ লগাই ৰাজ্য গঠন কৰা হয়। খ নম্বৰত আছে অসমৰ সীমাত থকা দুখন বিদেশী ৰাষ্ট্ৰৰ নাম লিখা। উত্তৰ বাংলাদেশ আৰু ভূটান। গ নম্বৰ, আহোমসকলে কিমান দিন অসমত ৰাজত্ব বা শাসন কৰিছিল? পিছত ইংৰাজীয়ে কোন চনৰ পৰা কোন চনলৈকে শাসন কৰিছিল? উত্তৰ আহোমসকলে প্ৰায় 600 বছৰ অসমত ৰাজত্ব কৰিছিল। পিছত ইংৰাজে 1826 খ্ৰীষ্টাব্দৰ পৰা 1947 খ্ৰীষ্টাব্দলৈকে অসমত শাসন কৰিছিল। খ নম্বৰ, 37 নং ৰাষ্ট্ৰীয় ঘাইপথটো ক'ৰ পৰা ক'লৈ গৈছিল? উত্তৰ 38 নং ৰাষ্ট্ৰীয় ঘাইপথটো গোৱালপাৰা জিলাৰ পঞ্চৰত্নৰ পৰা তিনিচুকীয়া জিলাৰ ছৈখোৱা ঘাটলৈকে গৈছে। ঙ নম্বৰ, অসমৰ কেইটামান পুৰণি কীৰ্তিচিহ্নৰ নাম লিখা। উত্তৰ কামদেৱ মন্দিৰ, তেজপুৰৰ অগ্নিগড়, মদন কামদেৱ মন্দিৰ, ৰংঘৰ, কাৰেংঘৰ, শিৱদৌল ইত্যাদি। তাৰপিছত 3 নম্বৰত আছে চমু টোকা লিখা। ক নম্বৰ, অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ উপত্যকা। উত্তৰ ব্ৰহ্মপুত্ৰ অঞ্চলটোৰ মাজৰ সৰু বৰ বহুতো নদী বৈ গৈছে, সেয়ে এই অঞ্চলটোৰ মাটি সাৰুৱা। এনে সাৰুৱা মাটিত মানুহে সহজে খেতি বাতি কৰিব পাৰে। যাতায়াত, বেহা বেপাৰ, শিক্ষা, চিকিৎসা আদিৰ ক্ষেত্ৰত অঞ্চলটো সুবিধাজনক। সেয়ে এই উপত্যকা অঞ্চলত মানুহৰ জনবসতি ঘন হোৱা দেখা যায়। খ নম্বৰত আছে অসমৰ পাহাৰীয়া অঞ্চল। অসমৰ পাহাৰবোৰ সাধাৰণতে গছ-গছনি আৰু শিলেৰে ভৰা, থিয় আৰু এঢলীয়া। সেয়ে মানুহে সহজে ঘৰ দুৱাৰ সাজিব নোৱাৰে। খেতি বাতিৰ বাবেও এনে পাহাৰীয়া অঞ্চল সুবিধাজনক নহয়। যাতায়াত, যোগাযোগ, শিক্ষাৰ ক্ষেত্ৰত এনে ঠাই পিছপৰা। এনেবোৰ কাৰণতে পাহাৰীয়া অঞ্চলত মানুহৰ বসতি পাতল বা সেৰেঙা হোৱা দেখা যায়। তাৰপিছত গ নম্বৰত আছে অসম নামৰ উৎপত্তি। উত্তৰ কিছুমান পণ্ডিতৰ মতে আহোমসকলে প্ৰায় 600 বছৰ অসমত ৰাজত্ব বা শাসন কৰিছিল আৰু তেওঁলোকৰ সমান কোনো নাই বুলি স্থানীয় লোকে কৈছিল। শেষত এই আহোম শব্দৰ পৰাই অসম নাম হ'ল বুলি জনা যায়। অন্য এক উৎসৰ মতে অসমৰ মাটিভাগৰ উপৰিভাগ সমান নহয়। নদ নদী, খাল বিল, পাহাৰ পৰ্বত, সমভূমি, মালভূমি আদিৰে গঠিত অসমান মাটিভাগৰ বাবেই ইয়াৰ নাম ভৌগোলিকভাৱে অসম হয় বুলি জনা যায়। 4 নম্বৰত আছে অসমৰ চাৰিসীমাটো লিখা।
উত্তৰ বৰ্তমান অসমৰ উত্তৰে ভূটান আৰু অৰুণাচল প্ৰদেশ, পূবে অৰুণাচল প্ৰদেশৰ এটা অংশ, নাগালেণ্ড আৰু মণিপুৰ ৰাজ্য, দক্ষিণে মিজোৰাম, মেঘালয় আৰু ত্ৰিপুৰা ৰাজ্য, পশ্চিমে বাংলাদেশ, মেঘালয় আৰু পশ্চিমবংগ ৰাজ্য। তাৰপিছত 5 নম্বৰত আছে অসমৰ প্ৰাকৃতিক বিভাগ কেইটা আৰু কি কি, প্ৰত্যেকৰে এটি ছবি বিৱৰণ দিয়া। উত্তৰত এইখিনি লিখিবা। অসমৰ প্ৰাকৃতিক বিভাগ তিনিটা। ক নম্বৰ ব্ৰহ্মপুত্ৰ নদীৰ উপত্যকা, খ নম্বৰ বৰাক নদীৰ উপত্যকা অঞ্চল আৰু গ নম্বৰ পাহাৰীয়া অঞ্চল। ইয়াৰে প্ৰত্যেকৰে এটিকে চমু বিৱৰণ দিব কৈছে। ক নম্বৰ আছে ব্ৰহ্মপুত্ৰ নদীৰ উপত্যকা অঞ্চল। ব্ৰহ্মপুত্ৰ নদীক কেন্দ্ৰ কৰি গঢ়ি উঠা অঞ্চলৰ মাজেৰে সৰু বৰ বহুতো নদী বৈ গৈছে, সেয়েহে এই অঞ্চলত মাটি সাৰুৱা। এনে সাৰুৱা মাটিত মানুহে সহজে খেতি বাতি কৰিব পাৰে। যাতায়াত, যোগাযোগ, বেহা বেপাৰ, শিক্ষা, চিকিৎসা আদিৰ ক্ষেত্ৰত এই অঞ্চল সুবিধাজনক। সেয়ে এই উপত্যকা অঞ্চলত মানুহৰ জনবসতি ঘন হোৱা দেখা যায়। তাৰপিছত খ নম্বৰ আছে বৰাক নদীৰ উপত্যকা অঞ্চল। বৰাক নদীক কেন্দ্ৰ কৰি গঢ়ি উঠা অঞ্চলৰ মাজেৰে সৰু বৰ বহুতো নদী বৈ গৈছে, সেয়ে এই অঞ্চলত মাটি সাৰুৱা। এনে মাটিত মানুহে সহজে খেতি বাতি কৰিব পাৰে। যাতায়াত, যোগাযোগ, বেহা বেপাৰ, শিক্ষা, চিকিৎসা আদিৰ ক্ষেত্ৰত এই অঞ্চল সুবিধাজনক। সেয়ে এই উপত্যকা অঞ্চলত মানুহৰ জনবসতি ঘন হোৱা দেখা যায়। তাৰপিছত ক নম্বৰত আছে পাহাৰীয়া অঞ্চল। অসমৰ পাহাৰবোৰ সাধাৰণতে গছ-গছনি আৰু শিলেৰে ভৰা, থিয় আৰু এঢলীয়া। সেয়ে মানুহে এনেকুৱা অঞ্চলত সহজে ঘৰ দুৱাৰ সাজিব নোৱাৰে। খেতি বাতিৰ বাবেও এনে পাহাৰীয়া অঞ্চল সুবিধাজনক নহয়। যাতায়াত, যোগাযোগ, বেহা বেপাৰ আদিৰ বাবে এনে ঠাই সুবিধাজনক নহয়। সেয়েহে এনে অঞ্চলত মানুহৰ বসতি পাতল বা হেৰেঙা হোৱা দেখা যায়। তাৰপিছত 6 নম্বৰত আছে পাঠটোত থকা ইংৰাজী প্ৰতিশব্দসমূহৰ এখন তালিকা প্ৰস্তুত কৰা। তোমালোকে এনেদৰে লিখিবা। প্ৰথমতে আছে ষ্টেট। ষ্টেট মানে ৰাজ্য, গভাৰ্নেন্স মানে শাসন, ৰিজন মানে অঞ্চল, গভাৰ্ণমেণ্ট মানে চৰকাৰ, বেকগ্ৰাউণ্ড মানে পটভূমি, হিল মানে পাহাৰ, মাউণ্টেইন মানে পৰ্বত, প্লেইন মানে সমভূমি, প্লেটিউ মানে মালভূমি, ইনহেবিটেণ্ট মানে অধিবাসী, লেংগুৱেজ মানে ভাষা, ট্ৰেন্সপৰ্টেশ্যন মানে যাতায়াত, কমিউনিকেশ্যন মানে যোগাযোগ, ৰোডৱে মানে স্থলপথ, ৰেলৱে মানে ৰেলপথ, এডুকেশ্যন মানে শিক্ষা, এয়াৰৱে মানে বিমানপথ, অফিচ মানে কাৰ্যালয়, মনুমেণ্ট মানে কীৰ্তিচিহ্ন, এনচেণ্ট মানে পুৰণি, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ মানে উত্তৰ পূব সীমান্ত। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ ৰাজ্য অসম বাটৰ প্ৰশ্ন উত্তৰ ইমানখিনি আছিল। ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক কৰিবা আৰু কমেণ্ট কৰিবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজলৈ শ্বেয়াৰ কৰিবা। আৰু যিসকল মোৰ চেনেলটোলৈ নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল ন'টিফিকেশ্যন প্ৰেছ কৰিবা, যাতে মই দিয়া পৰৱৰ্তী ভিডিঅ'বোৰ তোমালোকৰ ন'টিফিকেশ্যনত গৈ পায়। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। পুনৰ লগ পাম আৰু নতুন নতুন ভিডিঅ'লৈ। ধন্যবাদ।